নমস্কাৰ বন্ধুসকল, আকৌ আহিলোঁ আপোনালোকৰ মাজত ক্লাছ 9ৰ জিঅ'গ্ৰাফিৰ চেপ্টাৰ 1ৰ কেইটামান এডিশ্যনেল কুৱেশ্যন লৈ। মোৰ আগৰ দুটা ভিডিঅ'ত আৰু কেইটামান এডিশ্যনেল কুৱেশ্যন আলোচনা কৰা হৈছে। যদি আপোনালোকে মোৰ সেই ভিডিঅ'টোত চোৱা নাই তেনেহ'লে সোনকালে চাই ল'ব, কাৰণ মই আলোচনা কৰা এডিশ্যনেল কুৱেশ্যনখিনি এক্সামৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ হয়। তো আজি এই ভিডিঅ'টোত আৰু 15টামান এডিশ্যনেল কুৱেশ্যন আপোনালোকৰ মাজত আলোচনা কৰিম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে বলক সময় নষ্ট নকৰি ভিডিঅ'টো উপভোগ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, এটা অৱক্ষেপণজনিত অৱয়ৱৰ নাম লিখা। উত্তৰটো হ'ব প্লাৱনভূমি। 2 নম্বৰ প্ৰশ্নটো হৈছে, সাধাৰণতে নদীয়ে ইয়াৰ কোন অংশত খনন কাৰ্য চলায়? উত্তৰটো হ'ব উচ্চগতি অংশত। 3 নম্বৰ প্ৰশ্নটো হৈছে, নদীয়ে বালি, বোকা, পলস কঢ়িয়াই অনাৰ সংমিশ্ৰণত কিহৰ সৃষ্টি কৰে? উত্তৰটো হ'ব প্লাৱনভূমিৰ। 4 নম্বৰ প্ৰশ্নটো হৈছে, বালিচৰবোৰ সাধাৰণতে ক'ত গঢ়ি উঠা দেখা যায়? উত্তৰটো হ'ব নদীৰ দাঁতিত আৰু মাজভাগত। 5 নম্বৰ প্ৰশ্নটো হৈছে, নদীয়ে কঢ়িয়াই অনা গধুৰ পদাৰ্থবোৰ দূৰলৈ পৰিবহণ কৰিব নোৱাৰি কিহৰ সৃষ্টি কৰে? উত্তৰটো হ'ব মথাউৰিৰ সৃষ্টি কৰে। 6 নম্বৰ প্ৰশ্নটো হৈছে, উপকূল কাষৰীয়া অগভীৰ সাগৰত গেটবোৰ জমা হৈ কিহৰ সৃষ্টি কৰে? উত্তৰটো হ'ব বদ্বীপৰ সৃষ্টি কৰে। 7 নম্বৰ প্ৰশ্নটো হৈছে, বতাহে এঠাইৰ পৰা আন ঠাইলৈ ধূলি বালি উৰুৱাই নিয়া কাৰ্যক কি বোলে? উত্তৰটো হ'ব অৱনমন। 8 নম্বৰ প্ৰশ্নটো হৈছে, মৰুভূমিত ওখ হৈ পাহাৰৰ ৰূপ লোৱা পৃষ্ঠবোৰক কি বোলে? উত্তৰটো হ'ব বালি পাহাৰ বা বালিয়াৰী। 9 নম্বৰ প্ৰশ্নটো হৈছে, ঘৰ্ষণ প্ৰক্ৰিয়াৰ যোগেদি ঘটা ক্ষয় প্ৰক্ৰিয়াক কি বোলে? উত্তৰটো হ'ব অপঘৰ্ষণ। 10 নম্বৰ প্ৰশ্নটো হৈছে, কিহৰ ফলত ইনচেল বা এয়াৰডাং অৱয়ৱৰ সৃষ্টি হয়? উত্তৰটো হ'ব অপঘৰ্ষণৰ ফলত। 11 নম্বৰ প্ৰশ্নটো হৈছে, ভূ-প্ৰকৃতিক বুজাবলৈ এয়াৰডাং শব্দটি কোনে ব্যৱহাৰ কৰিছিল? উত্তৰটো হ'ব লক্ষ্ণৌৰ বাসিন্দাসকলে। 12 নম্বৰ প্ৰশ্নটো হৈছে, পৃথিৱীৰ অতি শীতল অঞ্চলবোৰ কিহেৰে ঢাকি ৰাখিছে? উত্তৰটো হ'ব বৰফেৰে। 13 নম্বৰ প্ৰশ্নটো হৈছে, হিমবাহ প্ৰধানকৈ কেই প্ৰকাৰ? উত্তৰটো হ'ব 2 প্ৰকাৰ। 14 নম্বৰ প্ৰশ্নটো হ'ল, হিমবাহৰ গতিবেগ এদিনত কিমান? উত্তৰটো হ'ব 1 মিটাৰতকৈ কম। 15 নম্বৰ প্ৰশ্নটো হৈছে, হিমবাহৰ গতিপথৰ আকৃতি কেনেকুৱা হয়? উত্তৰটো হ'ব ইংৰাজী ইউ আকৃতিৰ দৰে। বন্ধুসকল, আজিৰ ভিডিঅ'টো এইখিনিয়ে। যদিহে ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি দিব। তেনেহ'লে আকৌ লগ পাম নেক্সট ভিডিঅ'লৈ। থেংক ইউ।